অ' পূৰ্ণিমা হ'ব দে ইমান আৰু খং চং কৰি থাকিব নালাগে আজি 10 দিনমান হ'ল সিফালে তোৰ মই চকুৱে দিয়া নাই আজিতো পূজাৰ অধিবেশ আহি পালে তোমলে ৰান্ধা দুটা কলি না খুৰা দিনে ৰাতি ৰান্ধবা লাগব এই তাক মাতিলে সন্ধ্যা কাই ৰান্ধব দৰকাৰ হলে বেলেগ ৰান্ধনি মাতিম তথাপি তাক লৈ ৰিক্স ল'বা নোৱাৰো আচ্ছা খুৰা 26 ডাল মান হ'ল হ'ব 26 ডাল মান হ'লে হ'ব নহয় আজিকালি থৈলে বাদ দিছে নেকি মই গম পাওঁ নহয় মই সিহঁতৰ তাত ডেইলি টিউশ্যন কৰিব যাওঁ সেইদিনাখন এই ওচৰৰ মানুহখিনি আহি তাক এহেকা দিলে নহয় আৰু মোতকৈ বৌৱে ভালকৈ জানিব কাৰণ বৌ ঘৰ ওচৰতে আজিকালি নাখায়নে নাই আটা চিয়া নাই এতিয়া তাই বহুত ভাল আছে নহয় খালি নিজে ধৰিব লাগে আপি সেই ঘৰতে থাকে না থাকে খুৰা আগতকে ঘৰখন বহুত ভাল হৈছে আচ্ছা বাৰীতে কাম বন কৰি থাকে আচ্ছা সন্ধ্যা সময়তো আগতে ওলাইছিল এতিয়া নলাই নহয় আচ্ছা ঠিকে আছে বহুত ভাল হৈছে ভাল দে আপনি হ'ল আহিছে যেতিয়া এই চাহৰ দায়িত্বটো ল'ব লাগব আমাৰ খুৰীৰে শুনা আহিব দে হ'ব দে খুৰা আগতে ক'লেতো লাৰু পিঠাখিনি গৰাই দিব পাৰিলো হয় নালাগে এই ৰেডিমেডে ভাল আমি দুটা এটা মৰিব নোৱাৰো আমাৰ কি গাত পূজা নাই নেকি হা আমি দুটা এটাই মৰিব লাগে আপোনালোকে এতিয়া যাব নালাগে বুজিছে আমাৰ এই পূজাৰ বজাৰখিনি আহি আছে সেইখিনি আহি পেলাই চব ঠিক ঠাক কৰি যাব মাষ্টৰ তো এতিয়া আমি কইলাৰ ঘৰৰ পৰাই আহোঁ আজিকালি সংসাৰ চলাই দিগদাৰ আমি থৈলাক বিচৰি আহিলো খুৰা থৈলা ভাল হ'ব না থৈলা হ'লে ভাল হয় ক'ত ভাল হ'ল মুখা কৰো তাকেতো ইয়াৰ মই ভাল বুলি ভাবছিলে নহয় কিবা এটা বেলেগ হ'ব পাৰে মানুহ কিমান বেয়াকে পটককে ক'ব নালাগে বেয়া মানুহ মানে গাঁও কোঠাৰ লৈ তিনিটা দেখোন আগতকে ঠিকে আছে কিবা এটা হ'ব পাৰে বলচোন বল কথাই গেলে বল আজি খোৱাৰত দিব লাগিব চাহ খান বাপাৰে মানুহ অত্যাচাৰত মানে গৰু অত্যাচাৰত কিহেন কৰি খাবা নোৰোৱে আজি মালিকক দিব লাগিব গৰু যদি পুহিবা নোৱাৰে মাংস নোৱাৰে পুহে কিয় গৰু এটাতো আনিলোৱে আৰু কেইটামান ছাগল আছে ৰ এইকেইটাকো আনবা পাৰিলে ধৰি কোনবাদি এই ছাগলকেইটা আহিছে বাৰীত দেখছে না এই ৰ চুপ থৈলা বেয়া গাঁৱত থৈলাহে বেয়া থৈলা বেয়া গাঁৱত থৈলাক বিচৰি আহিছে থৈলা বা ঘৰত আছে না নাই পূৰ্ণিমা খালে পূৰ্ণিমা কি হ'ল বাপৰে পূৰ্ণিমা পূৰ্ণিমা হে মস্ত সাপ এটা সেইখিনিতে আৰু নকবি দে মস্ত সাপে খালি হুলস্থুলৰ কাম বেলেগ আৰু মানে ধীৰে হুলস্থুলৰ কাম নাই বাপাৰে মুৰ্গী চুৰ্গী খাব দে মুৰ্গী ডিমা চিমা গোটেই খাব সাপডালে এই বেয়া বস্তু বাহা লৈছে এতিয়া হ'ব ৰ তাক মানা কৰে বাপাৰে হেই আৰু খুৰে তাক সাপডাল আৰু খেলাব দিয়া আৰু নকবি খুৰা জানা না এই খুৰে তাই দিছে সাপ এডাল খেলাবা চলিতে আনি ধৰি কোৱাৰ বাৰত তাকেতো তেতিয়া দেখিলো ৰাস্তাত একদম গৰু খেদি ইমান হুলস্থুল সাপ এডাল আৰু খেলাব দিয়া বস্তু না চলি মই মাষ্টৰৰ পৰা ইহঁতক লৈ আহিলো বোলে কালি এটা সকামো আছিল সকামৰ কাৰণে আমি অলপ ৰান্ধা বাঢ়াৰ কাৰণে আহিছিলো যি হুলস্থুল দেখিলো
মানে পুৰা কি জানা এই গৰু চৰু এৰি দিয়াৰ কাৰণে খেতি কৰি খাব নোৱাৰা হৈছোঁ তাকেইতো এই মানে নকবি আৰু ভাপ এডাল এই ইয়াৰ যি হুলস্থুল ৰাস্তাটো গৰু বাছৰ খেদা খেদি মাষ্টৰ কৈ বাকী বিনাখন দিয়ে এইটা লৈ এইটো এইটা লৈ দেখলি কবি জানা না পুৰা একদম আচল হেন লাগে তাকেইতো দেখাতো 6 লাখ সাপ যেনে লাগিছে চালু হৈ দিয়ক তাকেইতো লৈ এইফালে দেখছ না এই আসল ভাব হেন নাপায় ইমান হুলস্থুল এই পুৰা নকবি সেইদিনা আমাৰ চতলতো এনেকা এখাৰ সাপ ওলাইছিল এই থৈলাক বিচাৰি বিচাৰি আমি এইখিনি পালো আৰু যি হুলস্থুল এই ৰাস্তাটোত এতিয়া গৰুৰ লগত খেদা খেদি বিপৰীত ফালৰ পৰা যদি বিপিন গাঁও আহিল হৈ দাওঁতখন লৈ এতিয়া কি হ'ল হৈ মাষ্টৰ কয় কথাখিনি নহয় তাৰমানে মই আছো ঘৰবাৰীত কাম কৰি এইফালে হাই তাহাৰ চলিটা খবৰ দিছে যে খেতি পথাৰত গৰুটো নামছে নহয় নহয় শুনক গৰুটো গৰুৱে হয় নে নহয় গৰু এটা ধান খাব যাব পাৰে ধানৰ সেই বুলি গৰুটোৰ লগতে মানুহৰ লগত ইমান দা চাউলে কাজিয়া লাগিব নালাগে নহয় এই মই কাম কৰি আছো কাৰণে দাখন গৈছে নহয় নহয় যিকোনো এটা সিদ্ধান্ত অলপ সুস্থিৰভাৱে ল'ব লাগে ইয়াৰ ধীৰ হুস্থিৰ বোলা কামেই নাই চব সময় হুলস্থুল এই ছোৱালীকেইটাক ভাত দিবা ধৰিছিলো সিহঁতৰ যেতিয়া হুলস্থুল লাগিল একে দৌৰাদৌৰি কৰি আহিল কিন্তু চাম নহয় মানুহ মাৰি পেলাবি হয় দে একদম মানুহ একদম অস্থিৰ চেষ্টা কৰি আজিকালি যে কি বস্তু ওলাইছে ছোৱালীৰ খেলা ধৰবই নোৱাৰি আমি যিটো উদ্দেশ্যলৈ আহিছিলোঁ সেইটো আজি কোৱা বাদেই দিলোঁ এইবাৰ এটা কাম কৰিবি যিকোনো সিদ্ধান্ত লোৱাৰ আগতে এই মাষ্টৰীটো সদায় সন্ধিয়া আহে তাকো এবাৰ সুধি ল'বি আৰু গাঁৱৰ মানুহখিনিতো গোটেই আছে আমি একেলগে থাকোঁ একেলগে বাস কৰোঁ গতিকে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অলপ আমাকো মাতিবি আমাৰ এই খুৰীহঁতেও থাকে গোটেইবিলাকে থাকে গতিকে সুস্থিৰ সিদ্ধান্ত লৈ পেলাই যিকোনো কাম এটা কৰিলে আমি আটাইৰে ভাল গোটেইৰে ভাল ঠিকে আছে আমি এতিয়া উঠো ৰাইজ নে কি কয় আহো হা